ওয়েলকাম স্টুডেন্টস, আজি আমি আৰম্ভ কৰিম নৱম শ্ৰেণীৰ গণিতৰ সপ্তম অধ্যায় ত্ৰিভুজ নামৰ পাঠটি। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰত্যেকে নিজৰ নিজৰ কিতাপ আৰু বহি ওলাই লোৱা আৰু ত্ৰিভুজ নামৰ পাঠটি ওলাই লোৱা। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে অনুশীলনী 7.1-ৰ 3 নম্বৰ গণিতটো চোৱা। ইয়াতে দিছে যে এডাল ৰেখাখণ্ড এ বি লৈ টনা এ ডি আৰু বি চি দুডাল সমান লম্ব। চিত্ৰ 7.18 চোৱা। দেখুৱা যে চি ডি এ বিক সমদ্বিখণ্ডিত কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰত্যেকে 3 নম্বৰ গণিতটো চোৱা। 3 নম্বৰ গণিতত কি কৈছে যে এডাল ৰেখাখণ্ড এ বি লৈ টনা এ ডি আৰু বি চি দুডাল সমান লম্ব। দেখুৱা যে চি ডি এ বিক সমদ্বিখণ্ডিত কৰিছে। তাৰমানে তোমালোকে এইটো চিত্ৰলৈ চোৱা। এইটো চিত্ৰত এ বি এডাল ৰেখাখণ্ড আছে। এইটো হৈছে এ বি ৰেখাখণ্ড। এই এ বি ৰেখাখণ্ডৰ ওপৰত কি কৰিছে, এই এ বি আৰু এই বি চি দুডাল সমান লম্ব। তাৰমানে এ বি আৰু বি চি দুয়োডাল সমান, আৰু এ ডিও এই এ বিৰ ওপৰত লম্ব আৰু বি চিও এই এ বিৰ ওপৰত লম্ব। তাৰমানে এইটো কোণ 90 ডিগ্ৰী আৰু এইটো কোণ 90 ডিগ্ৰী। এতিয়া তোমালোকক কৈছে, তোমালোকে দেখুৱা যে চি ডি এ বি সমদ্বিখণ্ডিত কৰে। চি ডি মানে কোনটো? সেইটো চি ডি। এই চি ডি ৰেখাই এই এ বি ৰেখাটো সমদ্বিখণ্ডিত কৰে বুলি দেখুৱাব লাগে। তাৰমানে তোমালোকে দেখুৱাব লাগে ইয়াৰ পৰা এইখিনি অ এ আৰু অ বি সমান বুলি দেখুৱাব লাগে, তেতিয়াই হৈ যাব। এইটো বস্তু তোমালোকে কেনেকৈ দেখুৱাবা চোৱা। এই বস্তুটো এনেকৈ লিখিবা। তোমালোকে এটা আইডিয়া লৈ লোৱা কেনেকৈ দেখাব পাৰা। তোমালোকে যদি এটা কাম কৰা, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লোৱা, এই ত্ৰিভুজ দুটা যদি সৰ্বাংগসম কৰি দেখুৱাব পাৰা, তেতিয়া তোমালোকে ক'ব পাৰিবা যে এই ত্ৰিভুজৰ এই অ বি বাহু আৰু এই ত্ৰিভুজৰ এই অ এ বাহু, এই দুটা বাহু সমান। তো বস্তুটো কেনেকৈ কৰিবা তোমালোকে চোৱা। গতিকে এনেকৈ লিখিবা সলিউশন যে এই বাহু আছে কোন ত্ৰিভুজৰ লগত? এই ত্ৰিভুজৰ লগত, অ বি চি ত্ৰিভুজৰ লগত। আৰু এই বাহু আছে কোন ত্ৰিভুজৰ লগত? অ এ বি ত্ৰিভুজৰ লগত। গতিকে আমি এতিয়া কি কৰিম, এই ত্ৰিভুজ দুটা ল'ম। ত্ৰিভুজ দুটা হৈছে, এটা হৈছে অ বি চি আৰু এটা হৈছে অ এ বি। অ বি চি আৰু অ এ বি। লিখা ত্ৰিভুজ অ বি চি আৰু ত্ৰিভুজ অ এ বি পৰা পাওঁ। কি পাওঁ তোমালোকে চোৱা। তোমালোকে প্ৰথমে চোৱা, এই এ বি ৰেখা আৰু চি ডি ৰেখা ইয়াতে অ বিটোত কটাকটি কৰিছে। এতিয়া দুডাল ৰেখা যেতিয়া কটাকটি কৰে, সিহঁতৰ যিবিলাক বিপৰীত ফালৰ কোণ, কোন দুটা কোৱা হয়? বিপৰীত কোণ। তোমালোকে জানা বিপৰীত কোণ দুটা সমান। গতিকে এই ত্ৰিভুজৰ এই কোণ আৰু এই ত্ৰিভুজৰ এই কোণ সমান। লিখা এই ত্ৰিভুজ দুটাৰ পৰা কি পাওঁ যে বি অ চি কোণ সমান সমান এ অ বি কোণ। কাৰণ কি কাৰণ সমান? এইটো কোণ আৰু এইটো কোণ সমান। কিয় সমান? চাইডত লিখি দিয়া যে বিপৰীত কোণ। বিপৰীত কোণ। বিপৰীত কোণ হোৱাৰ কাৰণে এইটো কোণ আৰু এইটো কোণ সমান। ইয়াৰ পিছত আৰু কি কি সমান দেখিবলৈ পাওঁ? এই ত্ৰিভুজ আৰু এই ত্ৰিভুজত তোমালোকে কি কি সমান দেখিবলৈ পোৱা চোৱাচোন। তোমালোকে চোৱা, এই কোণ আৰু এই কোণ সমান। কিয় সমান? কাৰণ দুয়োটাই সমকোণ বা লম্বৰ। এইটো লম্ব আছে যে, সেইটো লম্ব আছে, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। এইটো কথা এনেকৈ লিখা যে অ বি চি কোণ সমান সমান অ এ বি কোণ। কিয় সমান এইটো? কাৰণ যিহেতু দুয়োটাই 90 ডিগ্ৰী। যেহেতু দুয়োটা কোণে 90 ডিগ্ৰী, সেইকাৰণে এই কোণ আৰু এই কোণ সমান। তাৰমানে এই কোণ আৰু এই কোণ সমান। আৰু আমি কি দেখিবলৈ পাওঁ তোমালোকে চোৱা, যে আমি এইটো দেখিবলৈ পাইছোঁ বি চি সমান সমান এ ডি। কোনটো কোনটো সমান? তাৰমানে এই ত্ৰিভুজৰ এই বি চি বাহু, এই ত্ৰিভুজৰ এ ডি বাহু, এইটো সমান বুলি আমাক কৈ দিছে। কাৰণ কৈছে যে এই এ ডি আৰু বি চি দুয়োটাই কি সমান লম্ব। সেইকাৰণে এ ডি আৰু বি চি সমান, বা বি চি সমান সমান এ ডি। সেইটো আমি কি লিখিলো যে যিহেতু দিয়া আছে।
এতিয়া তোমালোকে চোৱা এই দুটা ত্ৰিভুজত আমি কি পালো যে দুটা কোণ সমান পালো, এই দুটা কোণ সমান পালো প্ৰথমে, তাৰপিছত পালো এইটোৰ লগত এইটো কোণ সমান পালো, তাৰপিছত পালো এই বাহুৰ লগত এই বাহু সমান পালো। এতিয়া আমি কি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সৰ্বাংগসম। কিয়? কোণটোৰ শিখাৰ্য মতে কোণ কোণ বাহুৰ শিখাৰ্য মতে। প্ৰথমে আমি এই ত্ৰিভুজ দুটাৰ কোণ সমান দেখাইছো, এইটো এজৰ কোণ, দুজৰ কোণ আৰু এই এজৰ বাহু সমান দেখাইছো। গতিকে আমি লিখিব পাৰিম যে একে ত্রিভুজ ও বি সি সর্বাঙ্গসম ত্রিভুজ ও এ বি। গতিকে ত্রিভুজ এইটো আর এইটো সর্বাঙ্গসম। কিয় সর্বাঙ্গসম? কোণটোৰ শিখাৰ্য মতে ফাৰ্ষ্টত কোণ কোণ বাহু লিখা ক বাহু শিখাৰ্য মতে এই ত্ৰিভুজ দুটা সৰ্বাঙ্গসম। কিয় সৰ্বাঙ্গসম? কোণ কোণ বাহু শিখাৰ্য মতে। তোমালোকে চোৱা যিহেতু এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি সৰ্বাঙ্গসম বুলি প্ৰমাণ কৰি দেখুৱালো, গতিকে কি হ'ব এই ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ বাকী অংশবিলাকো সমান হ'ব। অৰ্থাৎ কি হ'ব অ বি সমান সমান অ এ হ'ব। এতেকে অ বি সমান সমান হ'ব অ এ। তাৰমানে এইটো ত্ৰিভুজৰ অ বি বাহু, এইটো ত্ৰিভুজৰ অ এ বাহু সমান। কিয় সমান হ'ব? যিহেতু ত্ৰিভুজ দুটা সৰ্বাঙ্গসম হৈছে। সাইডত লিখি দিয়া কিয় সমান হ'ব? কাৰণ সৰ্বাঙ্গসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান। এইটো কথা আমি ইংলিছত এনেকৈ লিখো যে চি টি চি টি সমান যে কন্টেম্পৰাৰী পাৰ্টস অফ কনগ্ৰুয়েন্স ট্ৰায়াঙ্গল। তাৰমানে সৰ্বাঙ্গসম ত্ৰিভুজৰ অসমীয়াত ক'লে হ'ব সৰ্বাঙ্গসম ত্ৰিভুজৰ অনুৰূপ বাহু। সৰ্বাঙ্গসম ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমান, সেইকাৰণে অ এ ইকুৱেল টু অ বি। যিহেতু অ বি আৰু অ এ সমান হ'ল, গতিকে এই অ বিন্দুটো আমি কি বুলি ক'ব পাৰিম? এ বিৰ মধ্যবিন্দু। এ বিৰ মধ্যবিন্দু কোনে বনাইছে? চি দিয়ে কাটাৰ ফলত অ বিন্দুটো এ বি ৰেখা মধ্যবিন্দু হৈছে। গতিকে তোমালোকে লিখি দিয়া অৰ্থাৎ আমাক যিটো লিখি প্ৰমাণ কৰিব দিছে যে চি দিয়ে এ বি কি কৰিছে? সমদ্বিখণ্ডিত কৰিছে। অৰ্থাৎ চি দিয়ে এ বি সমদ্বিখণ্ডিত কৰিছে। গতিকে এইটো গণিত আমাৰ এইখিনিতে শেষ হ'ল। আমাক দেখুৱাব দিছে যে তোমালোকে দেখুওৱা যে চি দিয়ে এ বি সমদ্বিখণ্ডিত কৰিছে, সেইটো আমি দেখাই দিলোঁ।